বাবে মই লৈ আহিছোঁ আছামিজ গ্ৰামাৰৰ most important topic প্ৰত্যয় ভাঙা আৰু কি প্ৰত্যয় যোগ হৈছে লিখা most of studentৰ এইটো ভুল হয় অথবা কিছুমান ষ্টুডেন্টৰ ইয়াত কনফিউজন লাগি থাকে এইটো কেনেদৰে কৰে গতিকে এই ভিডিঅটোৰ দ্বাৰা তোমালোকৰ এই কনফিউজনটো নাইকিয়া কৰিবলৈ চেষ্টা কৰিম আৰু লগতে কি প্ৰত্যয় যোগ হৈছে এইটো লিখাৰ চিনাক্তকৰণ কৰাৰ এটা ফৰ্মুলা দিম যিটো ফৰ্মুলাৰ দ্বাৰা তোমালোকক প্ৰত্যয় চিনাক্তকৰণ কৰাত সুবিধা হ'ব আৰু লগতে কেনেদৰে প্ৰত্যয় ভাঙে এইটোৰ লিষ্ট আলোচনা কৰিম যিটো লিষ্টৰ দ্বাৰা তোমালোকৰ ম্যাক্সিমাম এক্সামত আহিবই কমন পৰিব গতিকে প্ৰথমৰ পৰা আমি ষ্টাৰ্ট কৰিম কৃতপ্ৰত্যয় ধাতুৰ পাছত যোগ হৈ যি প্ৰত্যয় নতুন অৰ্থবাচক শব্দ সৃষ্টি কৰে তেনে প্ৰত্যয়কে কৃতপ্ৰত্যয় বোলে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান কৃতপ্ৰত্যয় এনে ধৰণৰ তোমালোকে প্ৰথমে জানি লোৱা যে ধাতু মানে কি ধাতু মানে হৈছে ক্ৰিয়া য'ত ক্ৰিয়া হৈ থাকে তো তোমালোকে ধৰিব পাৰা যে এইটো কৃতপ্ৰত্যয় বুলি ওকে গতিকে তোমালোকে চোৱা বহু যোগ ওৱা বহুৱা এক প্ৰকাৰৰ হু যোগ অন হুৱন এক প্ৰকাৰৰ ক্ৰিয়া নাচ যোগনি নাচনি উজা নাইবা উজ যোগ অনি উজনি এই এক প্ৰকাৰৰ ক্ৰিয়া কাণ্ড জুকুৰা কান্দুৰা এই সকলোবোৰ এক প্ৰকাৰৰ ক্ৰিয়া য'ত ক্ৰিয়া যোগ হৈ থাকে সেইবোৰ কৃতপ্ৰত্যয় তন্দিত প্ৰত্যয়টো তোমালোকে জানাই যে নাম শব্দৰ প্ৰতিপদী পাছত যোগ হৈ নতুন অৰ্থবাচক শব্দ সৃষ্টি কৰা প্ৰত্যয়কে তন্দিত প্ৰত্যয় বোলে য'ত নাম থাকে যেনেকৈ তোমালোকে জানাই যে এটা উদাহৰণ দিছোঁ ধান যোগ অনি ধাননি ধান এটা নাম হয় সেইকাৰণে এইটো কৃতপ্ৰত্যয় হ'ব ধাননি আৰু ফৰ্মুলা তোমাক কৈছিলোঁ যে মই এটা ফৰ্মুলা দিম যে তোমালোকে কৃতপ্ৰত্যয় কি প্ৰত্যয় চিনাক্তকৰণ কৰিবলৈ সুবিধা হ'ব এইটো ফৰ্মুলা য'ত তোমালোকে চোৱা য'ত অন উৱা ই আ এনে ধৰণৰ থাকে তেন্তে সাধাৰণতে কৃতপ্ৰত্যয় হয় য'ত যোনবোৰ প্ৰত্যয়ত এনে ধৰণৰ থাকে তেনেহ'লে তাত কৃতপ্ৰত্যয় তোমালোকে নিশ্চিতভাৱে কৃতপ্ৰত্যয় হয় গতিকে তোমালোকে তাত কৃতপ্ৰত্যয় লিখিবা য'ত হৰ্ষইকাৰ হয় তাত কৃতপ্ৰত্যয় মেক্সিমাম 99% এইটো তোমালোকে হৰ্ষইকাৰ থকাত কৃতপ্ৰত্যয় লিখিব পাৰা আৰু য'ত দীৰ্ঘইকাৰ হয় তাত তন্দিত প্ৰত্যয় য'ত দীৰ্ঘইকাৰ হয় যিবোৰ প্ৰত্যয় তাত তোমালোকে তন্দিত প্ৰত্যয় লিখিব পাৰা 99% অ'কে যেতিয়া তোমালোকে সাধাৰণতে আমি জানো যে যিবোৰত ক্ৰিয়া হয় এইটো কৃতপ্ৰত্যয় আৰু যিবোৰৰ নাম শব্দ থাকে তাত তন্দিত প্ৰত্যয় কিন্তু কেতিয়াবা আমাৰ কনফিউজন লাগি যায় আমি ধৰিব নোৱাৰোঁ যে কি হয় তেতিয়া তোমালোকে এইবোৰ চাব পাৰা তোমালোকক উদাহৰণ দিছোঁ চোৱা দীৰ্ঘই হ'লে মানে দীৰ্ঘইকাৰ মানে হ'লে মানে তন্দিত প্ৰত্যয় চোৱা দীৰ্ঘযুক্তম দীৰ্ঘতম এইটো আমি দীৰ্ঘইকাৰ দ্বাৰাতো আমি ধৰিব পাৰোঁ ইয়াত আমি গম নেপাম যে এইটো দীৰ্ঘতম নাম শব্দ হয়নে পন্দিপাদি হয়নে এইটো গম নেপাওঁ তেনেহ'লে আমি দীৰ্ঘইকাৰটো চাব পাৰোঁ আৰু কিছুমান আছে যে অন আ এনে ধৰণৰ থাকিলে মানে তন্দিত প্ৰত্যয় আৰু কৃতপ্ৰত্যয় আৰু কৃতপ্ৰত্যয় তোমালোকে হৰ্ষইকাৰ মেক্সিমামত থাকে তোমালোকে ধৰি ল'ব পাৰা যে এইটো কৃতপ্ৰত্যয় হয় বুলি যেতিয়া তোমালোকক কনফিউজ লাগি থাকে তন্দিত প্ৰত্যয় হয় এনেদৰে আমি এতিয়া আলোচনা কৰি যাম এটা এটাকে তোমালোকে কেনেদৰে কৃতপ্ৰত্যয় ভাঙে আৰু কেনেদৰে আৰু কি প্ৰত্যয় কেনেদৰে যোগাযোগ কৰে তোমালোকে প্ৰথম উদাহৰণটো চোৱা খেতিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ খেত যোগ ই খেতি তোমালোকে প্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাইতো যদি ছাবস্ক্ৰাইব কৰি লোৱা কিন্তু আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ বেল আইকনটো ন'টিফিকেশ্যনটো দবাই থবা আৰু লাইকটো কৰি দিবা কিমান কষ্টকৈ বনাইছোঁ গোটেই দিনটো লাগিলে এইটো টাইপিং কৰিবলৈ এইটো মই মোবাইলত টাইপিং কৰিছোঁ তোমালোকে গম পাই দেখি কিনে গম পাইছে গতিকে প্ৰথমে ষ্টাৰ্ট কৰোঁ আমি খেতিৰ পৰা তোমালোকে খেতি এক নাম হয় সেইকাৰণে খেতি তোমালোকে ইয়াত হৰ্ষইকাৰ দীৰ্ঘইকাৰ চাব নালাগে গতিকে আমি লাইন বাই লাইন স্পীডত কৰি যাম তোমালোকে চাই লোৱা এটা নোট কৰি ল'বা তোমালোকে এইকেইটা লিখি ল'ব পাৰা
খা যোগ অন খা অন খাৱন খাৱন খাৱনক কেনেদৰে লিখিব লাগে আমি খা যোগ অন খাৱন তোমালোকে অন হ'লে মানে তোমাক কৃতপ্ৰত্যয় হয় তোমাক মই আগত ফৰ্মুলাটো কৈছিলোঁৱে আৰু খাৱন এক প্ৰকাৰৰ ক্ৰিয়া হয় তোমালোকে দুটাৰ পৰা আমি চিয়ৰ হৈ গ'ল যে কৃতপ্ৰত্যয় বুলি লিখকক আমি লিখ যোগ অক লিখক কৃতপ্ৰত্যয় ধান যোগনি ধাননি কান্দু যোগ কান্দোৰা কান্দ যোগ উৰা কান্দোৰা বহ যোগ উৱা বহুৱা কৃতপ্ৰত্যয় হুৱন হুযোগ অন হুৱন উজনি উজা নাইবা উজ যোগ অনি উজনি কৃতপ্ৰত্যয় তাৰ পাছত মগনীয়া মাক নাইবা মগ প্লাছ যোগ অনিয়া মগনীয়াৰ কৃতপ্ৰত্যয় নাচনী নাচ যোগ অনি নাচনী কৃতপ্ৰত্যয় খেতি খেত যোগ ই খেতিত তন্দিত প্ৰত্যয় ই ৰসাল ৰস যোগ আল ৰসাল তোমালোকে ফৰ্মুলাটো ইয়াত এইটো মেটচ কৰি চাব পাৰা বেছিভাগতে মেক্সিমামতে তোমাৰ মই কোৱা ফৰ্মুলাটো মিল খায় ধৰুৱা ধাৰ যোগ উৱা ধাৰুৱা তন্দিত প্ৰত্যয় বেগাই বেগ যোগ আই বেগাই তন্দিত প্ৰত্যয় হাদু যুক্তা হাদুটা তন্দিত প্ৰত্যয় বেআইন পূৰ্বপ্ৰত্যয় এইটো পূৰ্বপ্ৰত্যয় এই উপসৰ্গ হয় উপসৰ্গ যিটো আগত যোগ হয় যিবোৰ প্ৰত্যয় আৰু নতুন অৰ্থবাচক শব্দ সৃষ্টি কৰে এনেধৰণৰ ইয়াত আও মৰণ আও যোগ মৰণ আও মৰণ এইকেইটা ইজি আছে তোমালোকে ইমান কষ্ট কৰিব নালাগে তোমালোকে গম পোৱা যায় এইকেইটা আও মৰণ আও বাট আও যোগ বাট আও বাট অমিল অযোগ মিল অমিল পূৰ্বপ্ৰত্যয় অসময় অযোগ সময় অপূৰ্বপ্ৰত্যয় অকামিলা নোট ডাউন কৰি লোৱা অক যোগ কামিলা অকামিলা পূৰ্বপ্ৰত্যয় অনাহক অনাহ যোগ হক অনাহক পূৰ্বপ্ৰত্যয় বিজাত বিযোগ জাত বিজাত পূৰ্বপ্ৰত্যয় নাখায় ন যোগ খায় নখায় পূৰ্বপ্ৰত্যয় সুকবি সুযোগ কবি পূৰ্বপ্ৰত্যয় নিদিয়ে ন যোগ দিয়ে নিদিয়ে পূৰ্বপ্ৰত্যয় বিনাশ্ৰমে বিনাশ্ৰম বিনাযোগ শ্ৰম বিনাশ্ৰম পূৰ্বপ্ৰত্যয় লৰালি লৰা যোগ অলি লৰালি খেতিয়ক খেতি যোগ অক খেতিয়ক তন্দিত প্ৰত্যয় ইয়াৰ পৰা তন্দিত প্ৰত্যয় খেতিয়ক এক প্ৰকাৰৰ নাম হয় সেইকাৰণে তন্দিত প্ৰত্যয় নাৱৰীয়া নাও যোগ অৰীয়া নাৱৰীয়া তন্দিত প্ৰত্যয় কাঠনি কাঠ যোগ অনিক কাঠনি তন্দিত প্ৰত্যয় নিম্ন যুক্তৰ নিম্নতৰ তন্দিত প্ৰত্যয় নিম্নতৰ গুৰুত্বৰ গুৰুত্বৰ তন্দিত প্ৰত্যয় দীৰ্ঘযুক্তম দীৰ্ঘতম তোমালোকে ইয়াত মেচ কৰি চাব পাৰা দীৰ্ঘইকাৰ হ'লে মানে তন্দিত প্ৰত্যয় মই কৈছিলোঁ যে তন্দিত প্ৰত্যয় দীৰ্ঘইকাৰ হ'লে মানে দীৰ্ঘ ইয়াত কেতিয়াবা মিছ খাই যেতিয়া আমি কনফিউজ হৈ থাকোঁ সাধাৰণতে নাম শব্দ য'ত হয় তন্দিত প্ৰত্যয় হয় আৰু য'ত ধাতু ক্ৰিয়া থাকে তেনেধৰণত শব্দত কৃতপ্ৰত্যয় হয় তেতিয়া আমি কেতিয়াবা কিছুমান শব্দ যেনেকৈ ধৰিব নোৱাৰোঁ তেতিয়া আমি এই ফৰ্মুলা ইউজ কৰিব পাৰোঁ দেখুওৱা দেখ যোগ খোৱা দেখুওৱা কৃতপ্ৰত্যয় নাচোৱা নাচ যোগ উৱা নাচোৱা কৃতপ্ৰত্যয় কৰোৱা কৰ যোগ উৱা কৰোৱা কৃতপ্ৰত্যয় খাৱন খা যোগ খোৱা খা যোগ খাৱা কৃতপ্ৰত্যয় কেলে হ'ল মানে হ'লে মানে কৃতপ্ৰত্যয় হয় তোমাক ফৰ্মুলাত মই কৈছিলোঁৱে তোমালোকে ইয়াত মেচ কৰি চাব পাৰা ধোৱা ধু যোগ ধোঁৱা কৃতপ্ৰত্যয় ফুল যোগ ফুলাম ফুল যোগ আম এনেধৰণৰ ফুলাম এইটো তন্দিত প্ৰত্যয় হয় ফুলাম নাম হয়
ৰূপ 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 যোগ ৰূপ মেক্সিমাম ইয়াত মই আলোচনা কৰা যিবোৰ লিষ্ট কৰি আছোঁ এতিয়া ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাতটো আহিবই মেক্সিমামে আহিব সব যিমান আছে সকলোবোৰ মই নোট কৰিছোঁ ইয়াত তো আহিবই তোমালোকে নোট ডাউন কৰি লোৱা গাঁৱলীয়া গাঁও যোগ গাঁৱলীয়া তন্দিত প্ৰত্যয় কপাহ যোগ দীৰ্ঘই ইয়াত তোমালোকে চাব পাৰা এনে দীৰ্ঘই যেতিয়া দীৰ্ঘই হয় তেতিয়া তোমালোকে প্ৰত্যয় ভাঙোতে যোগ ই লিখিব লাগে সকলোতে এইটো এই ফৰ্মুলা ইউজ হয় য'ত দীৰ্ঘই হয় তোমালোকে ইয়াত ই লিখি দিব লাগে দীৰ্ঘই লিখি দিব লাগে দীৰ্ঘইকাৰ হয় তাত দীৰ্ঘই লিখি দিব লাগে য'ত দীৰ্ঘইকাল থাকে তোমালোকে কপাহিত দীৰ্ঘইকাৰ দেখিছা সেইকাৰণে দীৰ্ঘই মৰমীয়াল মৰম যোগ ইয়াল মৰমীয়াল তন্দিত প্ৰত্যয় নদীয়াল নদীয়াল নদী যোগ ইয়াল নদীয়াল তন্দিত প্ৰত্যয় ভালৰি ভাল যোগ অৰি ভালৰি তন্দিত প্ৰত্যয় মূৰ্খামী মূৰ্খ যোগ আমি মূৰ্খামী তন্দিত প্ৰত্যয় লগৰি লগ যোগ অৰি লগৰি তন্দিত প্ৰত্যয় ভাণ্ডামী ভাণ্ড যোগ আমি ভাণ্ডামী বুকুয়া বুকু যোগ ভুকুয়া তন্দিত প্ৰত্যয় মৰিয়া মৰি যোগ মৰিয়া তন্দিত প্ৰত্যয় গুৰিয়া গুৰ যোগ ইয়া গুৰিয়া তন্দিত প্ৰত্যয় চৰিয়া স্বৰ যোগ ইয়া চৰিয়া তন্দিত প্ৰত্যয় তপতা তপত যোগ তপতা তন্দিত প্ৰত্যয় ভগা ভাগ যোগ ভাগা তন্দিত প্ৰত্যয় খাৱন খা যোগ খাৱন কৃত প্ৰত্যয় মাগ যোগ মাগন কৃত প্ৰত্যয় হুৱন হু যোগ হুৱন কৃত প্ৰত্যয় ৰান্ধনি ৰান্ধ যোগ ৰান্ধনি কৃত প্ৰত্যয় হিকাৰু হিক যোগ হিকাৰু কৃত প্ৰত্যয় খুন্দনা খুন্দ যোগ খুন্দনা কৃত প্ৰত্যয় লাগতিয়াল লাগ যোগ লাগতিয়াল কৃত প্ৰত্যয় হাঁচতীয়া হাঁচ যোগ হাঁচতীয়া কৃত প্ৰত্যয় দেখনীয়াৰ দেখ যোগ দেখনীয়াৰ কৃত প্ৰত্যয় কৰা কৰ যোগ কৰা কৃত প্ৰত্যয় পঢ়া যোগ পঢ়া কৃত প্ৰত্যয় দিয়া দি যোগ দিয়া কৃত প্ৰত্যয় দিওঁতা দি যোগ উত যোগ কৃত প্ৰত্যয় পকিল পক যোগ পকিল কৃত প্ৰত্যয় কৰোতা কৰ যোগ উত যোগ কৃত প্ৰত্যয় খাওঁতা খা যোগ উত কৃত প্ৰত্যয় ফুকন যোগ ফুকনি তন্দিত প্ৰত্যয় নাগিনী নাগ যোগ নাগিনী তন্দিত প্ৰত্যয় নাগিনী এটা নাম হয় ন সেইকাৰণে এনেধৰণে তোমালোকে মেক্সিমামত এনেধৰণে ফৰ্মুলা আৰু যিটো এক্সপ্লেনেশ্যন আছে এট মেচ হয় বাঘিনী বাঘ যোগ বাঘিনী তন্দিত প্ৰত্যয় জাত যোগ জাতি তন্দিত প্ৰত্যয় পেট যোগ পেটু তন্দিত প্ৰত্যয় মানুহ যোগ মানুহজন তন্দিত প্ৰত্যয় আকাশ যোগখন আকাশখন তন্দিত প্ৰত্যয় ল'ৰা যোগটো ল'ৰাটো তন্দিত প্ৰত্যয় গছ যোগ ডাল তন্দিত প্ৰত্যয় সিহঁত সিহঁত তন্দিত প্ৰত্যয় আপোনালোক আপোন যোগ লোক আপোনা যোগ লোক আপোনালোক তন্দিত প্ৰত্যয় তৰাবোৰ তন্দিত প্ৰত্যয় তিৰোতা যোগ গৰাকী তন্দিত প্ৰত্যয় কৰিছো কৰ যোগ ইজ যোগ কৰিছো কৃত প্ৰত্যয় কৰিলা কৰ যোগ ইল যোগ কৰিলা কৃত প্ৰত্যয় কৰিবি কৰ যোগ ই কৰিবি কৃত প্ৰত্যয় ফুট যোগ ফুটিল কৃত প্ৰত্যয় হিকাৰু হিক যোগ উত যোগ শিকাওঁতা হিক যোগ উত যোগ কৃত প্ৰত্যয় শিকাওঁতা কৃত প্ৰত্যয় ঘৰখন ঘৰ যোগখন ঘৰখন তন্দিত প্ৰত্যয় লাগনি লাগ যোগ লাগনি কৃত প্ৰত্যয় অসম যোগ
অসমীয়া অসম যোগ ই আৰু দীৰ্ঘই যোগ আ অসমীয়া তন্দিত পত্ৰ অসমীয়া এক নাম হয় সেইকাৰণে ইয়াত তন্দিত পত্ৰ হয় আৰু তোমালোকে মই কৈছোঁ যে য'ত দীৰ্ঘইকাৰ হয় তাত দীৰ্ঘই লিখি কিনে প্ৰত্যয় ভাঙিব লাগে আজিলৈ ইমানেই শেষ তোমালোকে ইয়াৰ পৰা সকলো পূৰ্ণ অধ্যয়ন কৰিলে মানে মেক্সিমামে তোমালোকৰ কমন হ'ব নহ'লে বেলেগ ধৰণৰ পৰীক্ষাত আহিলেও তোমালোকৰ এই ধৰণৰ তোমালোকে ফৰ্মুলা এনেধৰণে এক দুটামান বাই হাৰ্ট যেনেকৈ তোমালোকে অসম যোগ ইয়া এনে ই যোগ অসম যোগ দীৰ্ঘই যোগ আ তেনেধৰণে পঢ়ি গ'লে মানে তোমালোকে বেলেগ ধৰণৰ আহিলে মানেও লিখিব পাৰিবা গতিকে তোমাৰ আশা থাকিল তোমালোকে পৰীক্ষাত দিয়া প্ৰত্যয় ভাঙা আৰু কি প্ৰত্যয় যোগ হৈছে তোমালোকে এটাও ভুল নকৰিবা বুলি মোৰ আশা থাকিল শুভকামনা থাকিল আৰু থেংক ইউ ফৰ ৱাচিং তোমালোকৰ বাবে ইমান কষ্টকৈ দিনভৰ টাইপিং কৰি কিনে এইটো বনালোঁ তাৰ কাৰণে ছাপোৰ্ট কৰিবা বুলি আশা থাকিল এনেধৰণে মই তোমালোকক মোৰ পৰা চেষ্টা কৰি তোমালোকৰ বাবে কিছু যিমান পাৰিম দি থাকিম থেংক ইউ ফৰ ৱাচিং